Guys, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰত ব্ৰেড চকলেট কেক বনাব ওলাইছো। চকলেট কেকৰ কাৰণে এয়া মই ব্ৰেড লৈছো ইয়াতে 4খন আৰু অৰিও লৈছো ইফালে। অৰিও এটা দিলে হ'ব, মই মিক্সিত গ্ৰাইণ্ড কৰি লম, দেখাই আছো। এটো হৈ গ'ল। এতিয়া মই তাত অকমান গাখীৰ দি কেনে গুলি লম এনেদৰে। গাখীৰ দি এটো মই গুলি লম। এফালে মই ব্ৰেডৰ সাইডৰটো কাটি লম এনেকুৱাকে। এয়া মোৰ কাটা হৈ গ'ল। এনেদৰে লগাম, মই দেখাই আছো। এনেকুৱাকে মই উঠাই লৈ অকমান মই সাইডত এনেকুৱাকে পানী দি লম। এনেকুৱাকে মই পানী দি লম লৈ এনেকুৱাকে মই চকলেট লগাই দিলো। তাৰ ওপৰত এখন আৰু এনেকুৱাকে দিছো। দি তাত মই আকৌ অকমান পানী লগাই দিম। দি মই আকৌ চকলেটটো ইয়াতে মই লগাই দিম এনেকুৱাকে চকলেটটো মই লগাই দিম। আকৌ এখন ব্ৰেড ওপৰত দিম। দি আকৌ পানী। এনেদৰে আপোনালোকে যিমানে ব্ৰেড খায় মানে বেছি খালে বেছি দিব পাৰে। এনেকৈ এখন এখনকৈ উঠাই ভিতৰত এনেকৈ চকলেটটো সোমাই এনেকৈ মই দিছো। গোটেইখিনি হ'লে মই দেখাই আছো। ইয়াৰ ওপৰত এখন ওপৰত দি দিছো। ইয়াৰ ওপৰত মই আকৌ মই চকলেট লগাই দিম ইয়াৰ ওপৰত। এয়া মোৰ ব্ৰেড চকলেট কেক ৰেডি হৈ গ'ল। মই কিন্তু এইবিলাক জেমছেৰে মই ডেক'ৰেশ্যন কৰিছো। আপোনালোকে আৰু বেলেগ কিবা দিলেও দিব পাৰে। সৰু বাচ্চাবিলাকে খাই কিন্তু খুব ভাল পাব দেই। এইটো খুব টেষ্টি হয়। আৰু মোক ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব।